শিক্ষক দিৱস লগতে টিচাৰ্ছ ডে আমি প্ৰথমে শুভেচ্ছা জনাইছোঁ আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। আৰু তেওঁক আমি চেগতে দুই এষাৰমান মন্তব্য ৰাখি তেওঁক আমি আমাৰ ষ্টুডেণ্ট অলপ এনকাৰেজ কৰিবলৈ অনুৰোধ জনাম। তাৰ আগতে মই তেওঁক আমাৰ এই ডিপাৰ্টমেণ্টৰ হৈ এখন ফুলাম আৰণাৰ লগত সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাম। আৰু ছাৰক লগতে দুই এষাৰ কৰি আজি আমাৰ ৱাল মেগাজিনটো শুভাৰম্ভ কৰিবলৈ সুবনশিৰি মহাবিদ্যালয়ৰ গুৰু বিভাগৰ আজি শিক্ষক দিৱস উপলক্ষে আয়োজিত এই অনুষ্ঠানৰ মহাবিদ্যালয়ৰ গুৰু বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ মুছাহৰি অনুষ্ঠিত কৰি সৰ্দাৰী বসুমতাৰী আৰু অনেন ধৰ্মকে ধৰি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি খুব সুন্দৰ পৰিৱেশ, সুন্দৰ দিন। সৰ্বপল্লী ৰাধাকৃষ্ণন, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন তেখেতৰ জন্মদিনতেই আজি আমাৰ শিক্ষক দিৱসটো পালন কৰা হৈছে। এই কথা আমাৰ আজি এই ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জীৱন দৰ্শন, জীৱন লাইফ যিটো জীৱনী আমি 10-15 মিনিট বা এঘণ্টা পঢ়ি আমি শেষ কৰিব নোৱাৰোঁ, কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলে তেখেতৰ জীৱনী পঢ়িবলৈ মই অনুৰোধ জনাইছোঁ। আৰু শিক্ষক আৰু ছাত্ৰ এই দুইটা এটা ভাল সম্পৰ্ক হ'লেহে, এটা ভাল ৰিলেশ্যন থাকিলেহে আমি শিক্ষাটো আমি ল'ব পাৰিম, আমাৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষকসকলৰ পৰা ল'ব পাৰিব। গতিকে আমি এই দিনত যে শিক্ষাৰ গুৰুসকলক, যে গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু মহেশ্বৰ, গুৰু পৰম ব্ৰহ্ম, তেনে গুৰু আৰু ছাত্ৰ যিটো সম্পৰ্ক, আমি পিতৃ মাতৃৰ পাছতেই আমি জন্ম দিয়া পিতৃ মাতৃ বুজি পাইছেনে? পিতৃ মাতৃ ফাদাৰ মাদাৰ পাছতে আমাৰ গোটেই ঘৰখনত ফাদাৰ মাদাৰে তোমালোকক মেইনটেইন কৰে। তাৰপিছত আমি 8 ঘণ্টা আমাৰ কলেজত আমি টিচাৰসকলৰ আমি মেইনটেইন কৰিবলগীয়া হয়, চাবলৈ আমি কৰিবলগীয়া হয় যে পিতৃ মাতৃ যেনে গুৰু হয়, আমাৰ শিক্ষাসকলো গুৰু হয়। গতিকে শুভেচ্ছা জনালোঁ আমাৰ শিক্ষকসকলৰ। আমি শিক্ষকসকল সদায় এতিয়া আমাৰ কোৱা নিচিনা যে আমাৰ যে মমবাতিৰ নিচিনা নিজে নিজে জ্বলি গৈ পেলাই আমি পোহৰ বিলাওঁ। আমি ছাৰসকলে তোমালোকক কি কাৰণে আহিছে, তোমালোকক এটা জ্ঞান দিব লাগিছে, মগজত এটা জ্ঞান দিব লাগিছে। কি আমি নিজে নিজে মানে মমবাতি যেনেকৈ জ্বলি জ্বলি শেষ হয়, মমবাতি কি কাৰণে জ্বলে? মমবাতি পোহৰ দিবলৈহে জ্বলে। গতিকে শিক্ষকসকল তেনেকৈ নিজৰ যিমানখিনি জ্ঞান আছে ছাত্ৰ ছাত্ৰীসকলক দিবলৈ বিচাৰে। সেই ছাত্ৰ ছাত্ৰীসকলে ভালকৈ ল'ব লাগে। আৰু সমাজত জীয়াই থাকিবলৈ হ'লে, ভালকৈ জীয়াই থাকিবলৈ হ'লে আমি শিক্ষাগুৰুৰ পৰা, পিতৃ মাতৃৰ পৰা, আমাৰ জ্যেষ্ঠজনৰ পৰা, আমাৰ ছিনিয়ৰজনৰ পৰা আমি শিক্ষা ল'ব পাৰোঁ। গতিকে শুভেচ্ছা জনালোঁ। মই এতিয়া এই ডিপাৰ্টমেণ্টৰ মেগাজিনখন উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ। নীতি বৈ থকা নদীৰ সোঁত যেনেকৈ বৈ থাকিব, আমাৰ সুবনশিৰি মহাবিদ্যালয়ও তেনেকৈ উন্নতি কৰি গৈ থাকিব। আৰু আমাৰ ৰিজাল্ট ভাল হৈ থাকিব, পঢ়াত ভাল হৈ থাকিব, মনবিলাক ভাল হ'ব,
আৰু পিতৃ মাতৃ শিক্ষাগুৰু কথা পঢ়া শুনাত গুৰুত্ব দিব মহাবিদ্যালয় অধিক ভাল নাম হ'ব বুলি আশা কৰি বক্তব্য সামৰিছোঁ আৰু খুব সুন্দৰ হৈছে বহুমুখী আমাৰ ডিপাৰ্টমেণ্টৰ শিক্ষকসকল আমাৰ ডিপাৰ্টমেণ্ট সহায় লৈছে গতিকে ভাল পাইছোঁ সকলোকে ধন্যবাদ জনাই আজি